আমি বিশাল গণজাগৰণ আৰু সজাগতা সভা আয়োজন কৰিছোঁ। আজি সদৌ চাওতাল ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ উন্নতিৰ স্বাৰ্থত জনগোষ্ঠীটোৰ শৈক্ষিক সামাজিক সাংস্কৃতিক দিশত আগবাঢ়িব যোৱাৰ ক্ষেত্ৰত সদৌ চাওতাল ছাত্ৰ সন্থাই আগৰ পৰাই আমি গণজাগৰণ আৰু সজাগতা সভা কৰি আহিছোঁ। আৰু এই সজাগতা সভা কৰিবলৈ যাওঁতে চাওতাল ছাত্ৰ সন্থাই এইখিনি অনুমান কৰিছোঁ যে বৰ্তমান সময়ত চাওতাল জনগোষ্ঠীৰ যি সামাজিক ব্যৱস্থা, চাওতাল জনগোষ্ঠীৰ আৰ্থিক ব্যৱস্থা আৰু চাওতাল জনগোষ্ঠীৰ শৈক্ষিক ব্যৱস্থা যে নিম্নৰ ফালে গতি কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সদৌ চাওতাল ছাত্ৰ সন্থাই চিৰাং, বাক্সা, বিজনী আৰু কোকৰাঝাৰ আৰু গোসাইগাঁও জিলা সমিতিৰ একত্ৰিত হৈ আমি এই গণজাগৰণ আৰু সজাগতা সভাখন কৰিছোঁ। আৰু এই সজাগতা সভাৰ যোগেদি আমি চাওতাল জনগোষ্ঠীৰ ৰাইজক বৰ্তমান সময়ত চলি থকা শৈক্ষিকৰ যি পৰিৱৰ্তন, বৰ্তমান চৰকাৰৰ নীতি আঁচনি যোজনাসমূহৰ যি পৰিৱৰ্তন, তাৰ লগে লগেই চাওতাল জনগোষ্ঠীৰ ভূমি ভাষাৰ ক্ষেত্ৰতেই হওক, এইখিনিৰ অধিকাৰৰ কথা তথা জনজাতিকৰণৰ অধিকাৰৰ কথা, এই বিষয়বস্তু যে বৰ্তমানৰ সময়ত আমাৰ অতিকৈ প্ৰয়োজন আৰু এইখিনি বস্তু আমল লৈ আমি যে আগবাঢ়ি যাব লাগে, এইখিনি কথা আমি জনগণক বুজাই দিবৰ কাৰণে, সজাগ আৰু সচেতন কৰিবৰ কাৰণে আমি এই আয়োজন সজাগতা সভা কৰিছোঁ। আৰু এই সজাগতা সভাৰ যোগেদি বৰ্তমানত বনাঞ্চলত থকা চাওতাল জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে। সেই মাটিৰ সমস্যাই নহওক কিয় স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয়, খোৱা পানী, নানান ধৰণৰ সমস্যা আছে। এই সমস্যাক কেনেকৈ মোকাবিলা কৰিব পৰা যায় আৰু চাওতাল জনগোষ্ঠীৰ যিহেতু নিউ এডুকেশ্যন পলিচি আহিছে আৰু নিউ এডুকেশ্যন পলিচিৰ ক্ষেত্ৰত চাওতাল জনগোষ্ঠীয়ে 70 বছৰে শিক্ষাৰ ক্ষেত্ৰত অৱনতি ঘটিলে, শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ থাকিলে, যাতে নতুন শিক্ষানীতিৰ যোগেদি চাওতাল জনগোষ্ঠীয়ে এই নিজৰ ভাষাতেই নহওক কিয় আৰু অসমীয়াৰ ভাষাতেই নহওক কিয় আমি এই ভাষাৰ গুৰুত্ব সহকাৰে লৈ জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত শৈক্ষিক দিশত কেনেকৈ আগবাঢ়িব পাৰিম তাৰ কথাখিনি কিন্তু আমি আলোচনা কৰিম। ইয়াৰ লগে লগে 70 বছৰে চাওতাল জনগোষ্ঠীক অসম চৰকাৰে যি আত্মপৰিচয় চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিছে আৰু চাহ জনগোষ্ঠীয়ে অনাগত দিনত চাওতাল জনগোষ্ঠীক যে নিষেধ কৰিব, এই জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰ লগতে অসম চৰকাৰে দিয়া ভাষাৰ অধিকাৰ আৰু ভূমিৰ অধিকাৰৰ পৰা যে চাহ জনগোষ্ঠী নামাকৰণ কৰিলে যে বঞ্চিত হ'ব, এই কথাখিনি কিন্তু বৰ্তমান সময়ত চাওতাল ছাত্ৰ সন্থাই অনুভৱ কৰা মতে এই জনগোষ্ঠীসমূহক সজাগ কৰিব লাগিব আৰু সচেতন কৰিব লাগিব। নহ'লে অনাগত দিনত এই ভূমিৰ অধিকাৰখিনিও চাওতাল জনগোষ্ঠীৰ পৰা নিষেধ হ'ব, শিক্ষাৰ অধিকাৰখিনিও নিষেধ হ'ব আৰু অনাগত দিনত যি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে বা আন্দোলন কৰিছে, এই আন্দোলন অনাহাতে যাব। তাৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই আমাৰ গাঁও অঞ্চলত আপোনালোকে জানে বহু যুৱক যুৱতীয়ে বহিৰাজ্যত যায় কামৰ তাৰণাত, কিন্তু তাৰে পৰা কিন্তু চাওতাল জনগোষ্ঠী বহু যুৱক যুৱতীয়ে শোষিত হৈছে, কোনোবাই মৃত্যুমুখত পৰিব লগা হৈছে, কোনোবাই আৰ্থিকৰ অভাৱত পৰিবলগীয়া হৈছে। এই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ লগে লগে আমি জানো চাওতাল জনগোষ্ঠীত লাহেকৈ এলকহল ইউজ কৰা হৈছে, মাদক দ্ৰব্য ইউজ কৰা হৈছে আৰু অনাগত দিনত যে চাওতাল জনগোষ্ঠী এনেকুৱা ধৰণেদি নিষেধ হৈ যাব, তাৰ প্ৰতি এক সচেতনতা অনা দৰকাৰ, তাৰ প্ৰতি সজাগ অনা দৰকাৰ। আৰু এইখিনি কথা জনাই দিবৰ কাৰণে আমি বৃহত্তৰ ৰাইজক আজি ইয়ালৈ মাতি আনিছোঁ। আৰু এই জনগোষ্ঠীয়ে জানে স্বাৱলম্বী হ'ব পাৰে আৰু অধিকাৰৰ প্ৰতি সচেতন হৈ নিজৰ অধিকাৰৰ কাৰণে নিজে যাতে কাম কৰিব পাৰে, নিজৰ অধিকাৰৰ প্ৰতি নিজে সজাগ হৈ সেই অধিকাৰ কেনেকৈ আদায় কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা, তাৰ এইখিনি বিশ্লেষণভাৱে এই সভাত আলোচনা কৰা হ'ব। আমাৰ যিখিনি আমি সদৌ চাওতাল ছাত্ৰ সন্থাই যিহেতুকৈ 4টাকৈ মহকুমাৰ পৰা আমি ইয়াত ৰাইজক মাতি লৈ আহিছোঁ, আমি এক্সপেক্ট কৰা মতে 30,000 to 40,000 নিশ্চয়কৈ আমাৰ মানুহ হ'ব। আৰু যিহেতু সজাগ হ'বৰ কাৰণে, সচেতন হ'বৰ কাৰণে চাওতাল জনগোষ্ঠী আৰু চাওতাল সমাজত অতিকৈ দুৰ্বল আৰু পিছপৰা, সেইটো চাওতাল ছাত্ৰ সন্থাৰ ওপৰত সিহঁতে বিশ্বাস কৰি নিশ্চয়কৈ জনগোষ্ঠী আৰু পৰিয়াল আৰু উঠি অহা নৱপ্ৰজন্মই যে এক নতুন বাতাবৰণ আৰু পৰিৱেশ পাব, তাৰে কামনা কৰি আমাৰ বহু ৰাইজ আজি ইয়াত উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ। দেখা গৈছে যে শেহতীয়াকৈ এখন চুক্তি হৈছে শান্তি চুক্তি। এই শান্তি চুক্তিৰ আধাৰত আপোনালোকৰ সমস্যাসমূহ অন্তৰ্ভুক্ত কৰা হৈছেনে নহয় আৰু সেই সমাধান হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়া চাওক, আমি সদৌ চাওতাল ছাত্ৰ সন্থাই যিখন শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ল, আমিও এই শান্তি চুক্তিৰ শলাগ লৈছোঁ আৰু অসম চৰকাৰক আৰু যিসকল স্বাক্ষৰকাৰী তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি অকল অসমখনকে নহয়, আমি এক পৰিয়াল কেন্দ্ৰিক এক অস্ত্ৰমুক্ত সমাজ আমি বিচাৰিছোঁ।
এক অশান্তি মুক্ত এক সমাজ বিচাৰিছোঁ। এইখিনি সময়ত আদিবাসী শান্তি চুক্তি হ'ল আৰু এই আদিবাসী শান্তি চুক্তিয়ে চাওতাল জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীয়ে যেনেকৈ ধৰণৰ আশা কৰিছে, আমি এটা কথাই ক'ব বিচাৰিছোঁ, যি শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ল সেই শান্তি চুক্তিত যিখিনি দফা তাক উপস্থাপন কৰা হৈছে সেই দফাসমূহ যাতে অসম চৰকাৰে ৰূপায়ণ কৰক আৰু প্ৰত্যেকটো দফা যাতে জনগোষ্ঠীটোৰ আঘাত নহনাকৈ যাতে ৰূপায়ণ হয় তাৰে কামনা কৰিছোঁ। আমি আশা কৰোঁ যদিহে অসম চৰকাৰ আৰু স্বাক্ষৰকাৰীৰ মাজত সম্বন্ধটো ভাল হয় তেতিয়াহ'লে নিশ্চয়কৈ এই শান্তি চুক্তিয়ে জনগোষ্ঠীটোৰ লাভান্বিতৰ খাতিৰত কাম কৰিব বুলি আমি আশা ৰাখিলোঁ।